হাই এভৰিৱান, মই পল্লৱীয়ে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা নতুন ৰেচিপি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সহজ পদ্ধতিৰে ঢোকলা কেনেকৈ ঘৰতে বনাব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। মছলা ঢোকলা বনাবৰ কাৰণে মই এটা বাটিত 400 গ্ৰাম চুজি গুড়া লৈছোঁ। এইফালে এটা গাজৰ সৰু সৰুকৈ কাটি লৈছোঁ। দুটা নেমু টেঙা লৈছোঁ। অলপ ধনিয়া কাটি লৈছোঁ। এটা গেছ'ফাজ ইনো আৰু এটা বাটিত ৰিফাইন লৈছোঁ অলপ, আৰু এটা বাটিত চেনি আৰু হিং দিব লাগিব অলপ, আৰু দুটা ইলাচি গুড়া খুন্দি লৈছোঁ। সৰু সৰুকৈ জলকীয়া কাটি লৈছোঁ, কেঁচা জলকীয়া, আৰু ইফালে হালধি আৰু নিমখ লৈছোঁ। এইফালে মই আন এটা বাটিত অলপমান জিৰা গুড়া লৈছোঁ। বাটিটোত মই জিৰা গুড়াৰ লগতে এড কৰিম অলপ চিকেন মছলা, অলপ হোৱাইট পেপাৰ এড কৰিম। হোৱাইট পেপাৰ দিলে ভাল হয়। আৰু অলপ চাট মছলা আৰু গৰম মছলা অলপ এড কৰিম। বাটিটোত আগতীয়াকৈ মই কাটি ৰখা গাজৰ, জলকীয়া, ধনিয়া সকলোখিনি এড কৰা হৈছে, আৰু 4 চামুচ ৰিফাইন, 4 চামুচ চেনি এড কৰা হৈছিলে, আৰু পিচি ৰখা ইলাচি গুড়া আৰু হিং অলপ দিয়া হৈছে। এতিয়া মই এড কৰিম অলপ সামান্য পৰিমাণৰ পানী। পানীখিনি দিয়াৰ পাছত মই অলপ টাইম এনেকৈ হাতাখনে লৰাই থাকিম, যিহেতু চেনিখিনি গোটা হৈ আছে। চেনিখিনি মই পিচি ৰখা নাছিলোঁ, তাৰ বাবে চেনিখিনি যেতিয়ালৈকে পানীৰ লগত গলি নাযায় তেতিয়ালৈকে মই এনেকৈ হাতাখনে লৰাই থাকিম চেনিখিনি গলি যোৱালৈকে। এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে, চেনিখিনি সম্পূৰ্ণৰূপে গোল খাই গৈছে। এতিয়া মই চুজিখিনি দি দিম। চুজিখিনি দিয়া হৈ গৈছে। চুজিখিনি যেতিয়ালৈকে সম্পূৰ্ণৰূপে মিক্স হৈ নাযায় তেতিয়ালৈকে মিক্স কৰি থাকিব লাগিব। পানী যিহেতু তাত কমকৈ দিয়া হৈছিলে, এতিয়া অলপ পানী এড কৰিব লাগিব। তাৰ প্ৰয়োজন অনুসৰি পানী এড কৰিম মই। আধা দি মিক্স হৈ গৈছে। মিক্স কৰি হোৱাৰ পাছত মই 15 মিনিটমান সময় ব্ৰেক হ'বলৈ দিম। 15 মিনিটমান সময় ব্ৰেক হ'বলৈ দিলে ভাল হয়। হৈ গৈছে মিক্স। এইখিনি 15 মিনিটমান ব্ৰেক হ'বলৈ দিয়াৰ পাছত ধুনীয়াকৈ ব্ৰেক হৈ গ'ল। এতিয়া মই ইনোটো দি দিম আৰু অলপ পানী এড কৰি দিম। সম্পূৰ্ণৰূপে মিলাই ল'ম। ধুনীয়াকৈ মিলাই হৈ গৈছে। আনফালে মই এটা চচপেন লৈছোঁ।
চচপেনটোত ধুনীয়াকৈ এখন কলপাত গোলকৈ কাটি লৈছোঁ আৰু চাৰিওফালে ৰিফাইন সানি লৈছোঁ। কলপাতখনতো ৰিফাইন সানি দিছোঁ যাতে লাগি নাযায়। এতিয়া মিশ্ৰণখিনি মই চচপেনটোত দি দিম। এতিয়া মই চচপেনটো অলপ টুকুৰাই দিম যাতে চাৰিওফালে মিলি যায়। এইফালে মই এটা চচপেন দিছোঁ গেছৰ ওপৰত। চচপেনটোৰ ভিতৰত এখন প্লেট দিয়া হৈছে। আনফালে মই গৰম পানী কৰি ৰাখিছিলোঁ। এতিয়া পানীখিনি চচপেনটোৰ আধালৈকে দিম মই। চচপেনটোৰ ভিতৰত যিখিনি জোখত প্লেটখন আছে সেইটো জোখলৈকে পানী দিব লাগিব। এতিয়া মই চচপেনটো দি দিম তাৰ ভিতৰত। এতিয়া ঢাকনাখনে ঢাকি দিছোঁ। হেৱা সোমাবলৈ দিব নালাগিব। গেছটো মই জ্বলাই দিছোঁ। যিহেতু ঢাকনাখন দিয়া হৈছে, ঢাকনাখনে যাতে হেৱা নোসোমায় তাৰ কাৰণে এটা গধুৰ বস্তু দিব লাগে। গধুৰ বস্তু যিহেতু বেলেগ নাই, মই সেইকাৰণে এখন পতা দি দিছোঁ। বিশ মিনিটমান সময় গেছটো ফুল চিমত দি ৰাখিব লাগিব। এইফালে মই গেছটো জ্বলাই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে। ৰিফাইন দি দিছোঁ। এতিয়া কেইটামান কেঁচা জলকীয়া ভাজিম। ভজা হৈ গৈছে জলকীয়া কেইটা। এতিয়া নৰসিংহ পাতখিনি দি দিছোঁ। এতিয়া মই সৰিয়হ দি দিছোঁ। সৰিয়হখিনি যেতিয়ালৈকে ফুটিব তেতিয়ালৈকে মই ভাজি থাকিম। ফুটি গৈছে সৰিয়হখিনি। এতিয়া মই চেনি দি দিছোঁ। এইখিনি অলপ টাইম ভাজি থাকিম। ৰঙা হৈ গৈছে, ধুনীয়া কালাৰ আহি গৈছে। এতিয়া মই পানী দি দিছোঁ। এইখিনি 5-6 মিনিট সময় মই উতলিবলৈ দিম। ধুনীয়া উতল আহি গৈছে। এতিয়া মই নেমু ৰসখিনি এড কৰি দিছোঁ। এইফালে আমাৰ এইটো ঠাণ্ডা হৈ গৈছে। এতিয়া মই এখন ডিছত উলিয়াই ল'ম। ডিছখনত মই উলিয়াই ল'লোঁ। এইটো দেখিবলৈ বহুতেই ধুনীয়া হৈছে আৰু সফ্ট হৈছে, বহুত সফ্ট হৈছে। এইটো মই এতিয়া কাটিং কৰি ল'ম। আমাৰ ঢোকলা ৰেডি হৈ গৈছে।
ঢোকলা খাব পৰা হৈ গৈছে। আপোনালোকেও এনেকৈ কেতিয়াবা বনাই খাবচোন, বহুতেই টেষ্টি হয়। ঘৰতে এনেকৈ সহজ পদ্ধতিৰে বনাব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।